প্ৰিয় প্ৰভুৱে, এতিয়া গ্ৰন্থৰ বতৰ। আহক বাছনি কৰোঁ এখনি মন পচন্দৰ প্ৰিয় গ্ৰন্থ। গ্ৰন্থই জানো জীৱনৰ গতি সলনি নকৰে? গ্ৰন্থই জানো মানুহক মহান নকৰে? আহক নৱপ্ৰজন্মক উপহাৰ দিওঁ এখনি প্ৰিয় গ্ৰন্থ। সেই নৱপ্ৰজন্মৰ হাতত তুলি দিয়ক এখনি নতুন গ্ৰন্থ। তিনিচুকীয়া মাকুম লক্ষীপতাৰ প্ৰকাশনৰ পৰা প্ৰকাশিত কেইবাখনো গ্ৰন্থ আপোনাৰ প্ৰিয় হ'ব পাৰে। আপোনাৰ প্ৰিয় গ্ৰন্থখনি ডাকযোগে। লগতেই আপুনি প্ৰকাশ কৰিব পাৰিব আপোনাৰ প্ৰিয় গ্ৰন্থখনি এই প্ৰকাশনত নতুন ৰূপত, আকৰ্ষণীয় ৰূপত আপুনি ক্ৰয় কৰিব পাৰে। গ্ৰন্থ প্ৰকাশ আৰু ক্ৰয় কৰিবৰ বাবে আপুনি যোগাযোগ কৰিব পাৰে ফোন যোগে, হোৱাটছআপ যোগে আৰু ইমেইলৰ যোগেৰে। ধন্যবাদ।